দুজন বন্ধুৱে চেৰি পৰা নামি আহি থাকোঁতে হঠাৎ এজন বন্ধুৰ ভৰিখন টানি লৈ যায় কিবা অদৃশ্য শক্তিয়ে। সেই ল'ৰাকেইটাই কোৱা মতে এয়া আত্মা আছিল। দুজন ব্যক্তিয়ে হোষ্টেলত শুই থাকোঁতে হঠাৎ তেওঁলোকৰ দৰজাখন খোল খাই যায়। তাৰে এজনৰ ভৰিত ধৰি চোঁচৰাই টানিব ধৰে। হঠাৎ সেই যুৱকজনৰ ভৰিখন টানি লৈ যায়, দাঙি ধৰি থাকে। হঠাৎ সেই যুৱকজন সাৰ পাই চিঞৰিব ধৰে। সেই ঘটনা হোৱাৰ পাছতে সেই যুৱকজনে হোষ্টেল এৰি গুচি যায়। ব্ৰাজিলৰ এখন হস্পিটেলৰ পষ্টমৰ্টম ৰুমত হোৱা এটা ঘটনা। চিকিউৰিটি গাৰ্ডে কোৱা মতে দৰজা মাৰা বা চিঞৰ শুনা যায়। অচানক লাইট বন্ধ হৈ যায়। চিকিউৰিটি গাৰ্ডে কোৱা মতে এয়া ভূতে হ'ব পাৰে। ইউটিউবাৰ একজনে ব্লগ বনাব গৈছিল যে ভূত আছে নে নাই। হঠাৎ সেই ইউটিউবাৰজনে কি দেখা পালে। গাঁৱৰ মানুহে কোৱা মতে সেই ঘৰটোত আত্মা থাকে বুলি কয়। সেই ঘৰটোত সোমোৱাৰ লগে লগে এটা ছায়া দেখা পায় আৰু কিছু বস্তু পেলাই দিয়ে। ওপৰৰ ছাটত চাওঁতে ছায়া এটা দেখা পায় ভূতৰ। ভাৰতবৰ্ষৰ এখন মলত কি হৈছিল সেই মহিলাগৰাকীৰ? সঁচাই সেই মহিলাগৰাকীক ভূতে ধৰিছিল নেকি? এতিয়াও সেই ভিডিঅ'টো ৰহস্য হৈ আছে। এজনী ছোৱালী ইনষ্টাগ্ৰাম ভিডিঅ' কৰি থাকোঁতে হঠাৎ কি দেখা পালে ভিডিঅ'টোত। ছোৱালীজনী ডান্স কৰি থকা পাছত সেই ছায়াটো কি এইটো? ভূত নে অন্য কিবা? এতিয়াও এই ভিডিঅ'ৰ ৰহস্য। এজন টেক্সি ড্ৰাইভাৰে কাষ্টমাৰ অহা বুলি তাত ৰখোতে হঠাৎ সেই ব্যক্তিজন নোহোৱা হৈ গ'ল। ৰখাৰ পাছত সেই ব্যক্তিজন ক'ত গ'ল? সেইজন মানুহ আছিল নে ভূত? এতিয়াও এই ভিডিঅ'টো ৰহস্য হৈ আছে। এটা অফিচত অকলে কাম কৰি আছিল এজন ব্যক্তিয়ে। সেই ব্যক্তিজনে কি দেখা পালে? সেই ব্যক্তিজনৰ কাষতে এখন চেয়াৰ ঘূৰি থাকে। তাৰে অলপ পিছত এটা গিলাচ পৰি যায়। গিলাচ পৰা চেক কৰিব যাওঁতে তাৰে পাছত গোটাই চেয়াৰনাখা পৰি যায়। তাৰে পাছতে সেই ব্যক্তিজনে ভয়তে তাৰ পৰা পলায়। এই ভিডিঅ'টোৰ সত্যতাটো আমি নাজানো, আমি ইণ্টাৰনেটৰ পৰা চাৰ্চ কৰি আহিলোঁ।